বন্ধুসকল মোৰ ইউটিউব চেনেল নকুহি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে জনাইছোঁ ৰঙালী বিহুৰ বহুত 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 শুভকামনা। আৰু বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ কুচিয়া মাছৰ এটি ৰেচিপি লৈ আহিছোঁ। যদি মোৰ আজিৰ এই কুচিয়া মাছৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই প্লিজ মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। এতিয়া বন্ধুসকল আজি মই এই কুচিয়া মাছৰ ৰেচিপিটো কিহেৰে বনাম, কেনেকৈ বনাম, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰা কৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আহক বন্ধুসকল আমি পলম নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া বন্ধুসকল মই আজি কুচিয়া মাছৰ ৰেচিপিটো বনাবৰ কাৰণে এয়া মই লৈছোঁ এয়া ভেবেলী লতা আৰু এয়া নৰসিংহ। মই ভেবেলী লতা আৰু নৰসিংহখিনি ধুনীয়াকৈ ধুই মই ৰেডি কৰি লৈছোঁ। মই ইয়াৰে এটা ধুনীয়াকৈ মই পেষ্ট বনাই ল'ম। নৰসিংহ আৰু ভেবেলী লতাৰ এটা ধুনীয়াকৈ মই মিক্সিত মাৰি এটা পেষ্ট বনাই ল'ম। আৰু ইয়াতে মই লৈছোঁ এয়া দেখিছে আলু। মই আলু দুটাও ধুনীয়াকৈ বাকলি গুচাই সৰু সৰুকৈ মিডিয়াম সাইজত কাটি মই ধুনীয়াকৈ ধুই ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে মই মছলাৰ বাবে লৈছোঁ এয়া 4-5টামান শুকান জলকীয়া, আৰু এই 4 টুকুৰা মই আদা লৈছোঁ। ইয়াতে কেইফুটামান মই নহৰু লৈছোঁ, ইয়াতে লৈছোঁ জিৰা, আৰু ইয়াতে লৈছোঁ মই কেইটামান জালুক, আৰু ইয়াতে লৈছোঁ মই ধনিয়া গুটি কেইটামান। এইখিনি মই ধুনীয়াকৈ মছলাখিনি এটা পেষ্ট বনাই ল'ম। আৰু ইয়াতে লৈছোঁ মই এটা বিলাহী। মই বিলাহীটো ধুনীয়াকৈ মিডিয়াম সাইজত কাটি লৈছোঁ। আৰু ইয়াতে লৈছোঁ মই পিঁয়াজ দুটা। মই পিঁয়াজ দুটাও ধুনীয়াকৈ বাকলি গুচাই ধুনীয়াকৈ মিডিয়াম সাইজত কাটি লৈছোঁ। আৰু মই আজিৰ ৰেচিপিটো বনাবৰ কাৰণে এয়া কুচিয়া মাছ লৈছোঁ। এয়া দেখিছে মই কুচিয়া মাছ লৈছোঁ। ইয়াতে 3ডাল কুচিয়া মাছ আছে, এয়া দেখিছে মই কুচিয়া মাছ লৈছোঁ। মই কুচিয়া মাছকেইডাল ধুনীয়াকৈ ধুই ৰেডি কৰি লৈছোঁ। মই বাকলি চেলোৱাৰ পাছত মই আৰু কুচিয়া মাছডাল এক্সট্ৰাকৈ মই নুধুওঁ, মই সেইকাৰণে আগতীয়াকৈ ধুনীয়াকৈ কুচিয়া মাছকেইডাল মই ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া আহক বন্ধুসকল মই প্ৰথমতে কুচিয়াৰ মাছখিনি ধুনীয়াকৈ বাকলি চেলাই মই টুকুৰা টুকুৰকৈ কাটি ল'ম। তাৰ পাছত মই এয়া আদা নহৰুৰ পেষ্টটো মই ধুনীয়াকৈ ৰেডি কৰি ল'ম। এতিয়া আহক বন্ধুসকল মই কুচিয়া মাছকেইডালৰ ধুনীয়াকৈ বাকলিটো চেলাই ল'ম। এয়া দেখিছে বন্ধুসকল মই কুচিয়াকেইডালৰ ধুনীয়াকৈ এয়া বাকলিটো গুচাই মই ধুনীয়াকৈ পেলাই দিলোঁ। এতিয়া আহক মই কুচিয়া মাছকেইডাল টুকুৰা টুকুৰকৈ ধুনীয়াকৈ কাটি ল'ম। আৰু মই মাথাটো দেখিছে মই মাথাটো কাটি পেলাই দিম, মই মাথাটো নাৰাখোঁ। মাথাটোৰ এইখিনিৰ পৰাই মই বাকলিটো পূৰা চেলাই দিছোঁ। এয়া দেখিছে মই তিনিওডালৰে বাকলি চেলাই পেলাই দিলোঁ। এতিয়া মই ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। এয়া দেখিছে বন্ধুসকল মই কুচিয়া মাছকেইডাল ধুনীয়াকৈ এয়া কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। এয়া দেখিছে মই ধুনীয়াকৈ কাটি ল'লোঁ। আপোনালোকক আগতে দেখুৱাইছিলোঁ, আগতে বাকলি চেলাই লৈছিলোঁ, তাৰপাছত মই ধুনীয়াকৈ ধুই তাৰপাছত মই এয়া টুকুৰা টুকুৰকৈ ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি মই ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। আৰু এয়া দেখিছে মই এয়া নৰসিংহ আৰু ভেবেলী লতাখিনি ধুনীয়াকৈ মিক্সিত বটি এটা পেষ্ট বনাই ল'লোঁ। আৰু এয়া দেখিছে মই মছলাখিনিও এটা ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া আহক বন্ধুসকল মই প্ৰথমতে গেছটো অন কৰি ল'ম। এয়া মই প্ৰথমতে গেছটো অন কৰি ল'লোঁ। এতিয়া মই ইয়াতে এটা কেৰাহী পাতি দিম। এইটো মই এটা কেৰাহী পাতি দিলোঁ। এতিয়া কেৰাহীটো মই গৰম হ'বলৈ দিম। ইয়াতে মই কুচিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আহক মই অলপ সময় কেৰাহীটো গৰম হ'বলৈ দিওঁ। বন্ধুসকল মোৰ কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে মই এতিয়া অলপমান এয়া মিঠাতেল দিলোঁ। মিঠাতেলখিনিও ধুনীয়াকৈ পকিছেয়ে, দেখিছে আপোনালোকে মিঠাতেলখিনি ধুনীয়াকৈ পকিছে। মই মাছখিনিত নিমখ আৰু ৰং গুড়া সানা নাই, মই তেলতে দি ল'ম। এয়া মই তেলতে নিমখ দিলোঁ, আৰু মই তেলতে অলপমান ৰং গুড়াও দি দিম। এয়া মই তেলতে অকণমান ৰং গুড়াও দি দিলোঁ।
এতিয়া মই ধুনীয়াকৈ লৰাই দিম আৰু এতিয়া মই মাছ কিপিচ ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মই কুচিয়া মাছখিনিও ইয়াত তেলতে দি দিলোঁ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। দেখিছে বন্ধুসকল, মই ধুনীয়াকৈ কুচিয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। এয়া মই এতিয়া অকণমান গেছটো কম ভলিউমত দিম, বেছি ভলিউমত নিদিওঁ। এতিয়া আহক বন্ধুসকল, মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি দিম। এতিয়া দেখিছে বন্ধুসকল, মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি আছোঁ। বেছি কাঢ়াকৈ ফ্ৰাই নকৰোঁ, কাৰণ বেছি কাঢ়াকৈ ফ্ৰাই কৰি দিলে যোনটো আপোনাৰ কুচিয়া মাছৰ যোনটো টেষ্টটো শুকাই যাব। আপোনালোকে জানে কুচিয়া মাছৰ কিমান গুণ আছে। শৰীৰত তেজ নথকা মানুহে কুচিয়া মাছ খালে গাত তেজ আহে, গতিকে সকলোৱে কুচিয়া মাছটো খাব লাগে। আজি যদি মোৰ এই কুচিয়া মাছৰ ৰেচিপিটো আপোনালোকে চাই আছে, চাই ভাল লাগিছে, লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে বন্ধুসকল, মোৰ ইতিমধ্যে মাছ ফ্ৰাই হৈ গৈছে, আৰু 1 মিনিটমান সময় ফ্ৰাই কৰি ধুনীয়াকৈ মই মাছখিনি নমাই ল'ম। এতিয়া আহক, মই আৰু 1 মিনিট সময় ভাজি লওঁ। মই বেছি কাঢ়া নকৰোঁ, মই 1 মিনিট সময় ভজাৰ পাছত আজি মোৰ মাছ ভাজা হৈ যাব। আহক বন্ধুসকল, মোৰ মাছ ফ্ৰাই হৈ গৈছে। এতিয়া মই মাছখিনি নমাই দিওঁ। মই বেছি কাঢ়া কৰা নাই, বেছি কাঢ়াকৈ ভাজিলে মাছৰ যোনটো গুণ, সেই গুণটো শুকাই যাব। সেইকাৰণে মই কমকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া বন্ধুসকল দেখিছে, মোৰ মাছ ফ্ৰাই হৈ গৈছে। এতিয়া আহক, এইখিনি তেলতে এতিয়া মই আলুখিনিও ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে আৰু মই অলপমান তেল দিছোঁ। এয়া দেখিছে, মোৰ তেলখিনিও পকি গৈছে। এতিয়া মই ইয়াতে দিম এয়া কাটি থোৱা পিঁয়াজখিনি মই তেলত দি দিলোঁ। এতিয়া মই পিঁয়াজখিনিও ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম। অলপমান ব্ৰাউন কালাৰ কৰি লোৱা ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। বন্ধুসকল, মোৰ এয়া পিঁয়াজ ফ্ৰাই কৰা হৈ গৈছে। দেখিছে, পিঁয়াজৰো এটা ধুনীয়া ব্ৰাউন কালাৰ এটা আহিছে। মই এতিয়া ইয়াতে এয়া কাটি থোৱা আলুখিনিও এয়া পিঁয়াজৰ লগতে এড কৰি দিলোঁ। এতিয়া মই আলুখিনি ধুনীয়াকৈ পিঁয়াজৰ লগত ফ্ৰাই কৰি ল'ম। যেতিয়ালৈকে আলুটো বইল হৈ নাযায় তেতিয়ালৈকে মই আলুখিনি ফ্ৰাই কৰি থাকিম। এতিয়া আহক, মই আলুখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। দেখিছে বন্ধুসকল, মই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। মই এতিয়া ইয়াতে অলপমান সোৱাদ অনুসাৰে নিমখ দিম। এয়া দেখিছে, সোৱাদ অনুসাৰে অলপমান নিমখ দিলোঁ। আপোনালোকে যোনটো পৰিমাণত নিমখ খায় সেইটো পৰিমাণতে আপোনালোকে নিমখ দিব। এতিয়া মই ইয়াতে অলপমান এয়া ৰংগুড়াও দি দিলোঁ। এয়া মই অলপমান ৰংগুড়া দি দিলোঁ। আপোনালোকে যোনটো পৰিমাণে নিমখ আৰু ৰংগুড়া খায় সেইটো পৰিমাণতে আপোনালোকে নিমখ ৰংগুড়াখিনি দিব। এয়া মই নিমখ ৰংগুড়াখিনিও ধুনীয়াকৈ আলুৰ লগত মিলাই ল'লোঁ। এতিয়া আহক, মই অলপ সময় ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ম, যেতিয়ালৈকে আলুটো বইল হৈ নাযায়। এয়া বন্ধুসকল দেখিছে, মোৰ আলু ফ্ৰাই হৈ গৈছে, আলু মোৰ বইল হৈ গৈছে। এতিয়া মই ইয়াতে এয়া বটি থোৱা এয়া দেখিছে, মই মছলাখিনি এতিয়া আলুৰ লগত ধুনীয়াকৈ এড কৰি দিলোঁ। মই বিলাহীখিনি এতিয়া নিদিওঁ, মই বিলাহীখিনি অলপ পাছত দিম। এতিয়া মই আলুখিনিৰ লগত মছলাখিনিও ধুনীয়াকৈ অলপ সময় ফ্ৰাই কৰি ল'ম। এয়া মই মছলাখিনি আলুৰ লগত ধুনীয়াকৈ এয়া মিলাই ল'লোঁ। এতিয়া মছলাখিনি মই ধুনীয়াকৈ আলুৰ লগত অলপমান সময় ফ্ৰাই কৰি ল'ম। তাৰপাছত মই ইয়াতে বিলাহীখিনি এড কৰি দিম। এতিয়া আহক, মই আৰু অলপ সময় মছলাখিনিও আলুৰ লগত ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া বন্ধুসকল, মোৰ মছলাখিনিও ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে আলুৰ লগত। এতিয়া আহক, মই ইয়াতে এয়া কাটি থোৱা বিলাহীখিনিও এয়া দি দিলোঁ। এতিয়া মই বিলাহীখিনিও অলপ ফ্ৰাই কৰি ল'ম। এতিয়া বন্ধুসকল, ইয়াতে মই অলপমান মছলাৰ পানী এড কৰি দিম। এয়া মই অলপমান মছলাৰ পানী এড কৰি দিলোঁ। এতিয়া মই বিলাহীখিনিও ধুনীয়াকৈ মছলাৰ পানীখিনিৰ লগত বইল কৰি ল'ম। এই পানীখিনি মছলাৰ পানীখিনি যেতিয়া শুহি যাব তেতিয়া মই ইয়াতে বটি থোৱা
নৰসিংহ আৰু ভেবেলী লতাখিনিও মই ইয়াতে এড কৰি দিম। এতিয়া আহক মই অলপ সময় আৰু ফ্ৰাই কৰি লওঁ। এয়া বন্ধুসকল দেখিছে মোৰ এয়া ধুনীয়াকৈ বিলাহীখিনিও ধুনীয়াকৈ গলি গৈছে। এয়া দেখিছে বিলাহীখিনিও এয়া ধুনীয়াকৈ গলি গৈছে। এতিয়া আহক মই ইয়াতে বটি থোৱা নৰসিংহ আৰু ভেবেলী লতাৰ পেষ্টটো এতিয়া মই ধুনীয়াকৈ ইয়াতে এয়া দি দিলোঁ। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই আছে, চাই ভাল লাগিছে, লাইক এটা কৰি দিব। আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু আজি ভিডিঅ'টো চাই, আজিৰ মোৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু আপোনালোকে কেনেকুৱা ৰেচিপি খাই ভাল পায় মোক কমেণ্টত জনাব। সেই হিচাপে মই বনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া দেখিছে বন্ধুসকল মই এতিয়া নৰসিংহ ভেবেলী লতাখিনিও মই আলু বিলাহীৰ লগত ধুনীয়াকৈ অলপমান উতলাই ল'ম। তাৰপাছত মই ইয়াতে অলপমান জুলীয়া কৰিম, বেছি ডাঠো নকৰোঁ, বেছি পাতলাও নকৰোঁ, মিডিয়াম চাইজত অলপমান মই জোল কৰিম। তাৰপিছত মই ইয়াতে এক উতল অহাৰ পাছত মই ইয়াতে মাছখিনিও মই ধুনীয়াকৈ ইয়াতে এড কৰি দিম। এতিয়া আহক মই অলপ সময় এখন ঢাকনাৰে ধুনীয়াকৈ ঢাকন মাৰি দিম উতল আহিবৰ কাৰণে। এয়া মই ঢাকনাখনেৰে উতল আহিবৰ কাৰণে অলপ সময়ৰ কাৰণে মই ঢাক মাৰি দিলোঁ। আৰু বন্ধুসকল আমি ঢাকনখন এতিয়া আঁতৰাই চাওঁ। এয়া দেখিছে মোৰ আজি এয়া নৰসিংহ আৰু ভেবেলী লতাৰ লগত কুচিয়া মাছৰ আঞ্জাখন ধুনীয়াকৈ এয়া উতলি আছে। এতিয়া আহক মই ইয়াতে এয়া ভাজি থোৱা কুচিয়া মাছকেইডোখৰো ইয়াতে মই এড কৰি দিলোঁ। এয়া দেখিছে এতিয়া মই মাছখিনিৰ লগত আৰু অলপ সময় মই ধুনীয়াকৈ উতলাই ল'ম। মই ইয়াতে আৰু অলপমান পানী দিম। এতিয়া দেখিছে অলপমান আঠা মিঠা টাইপৰ হৈ গৈছে, আলু দিয়া আছে, সেইকাৰণে এয়া মই আৰু অলপমান ইয়াতে পানী দিলোঁ। আপোনালোকে যদি অলপমান ডাঠ কৰি জোল খাব বিচাৰে খাব পাৰে। মই অলপমান পনীয়া কৰি মাজি মই বেছি ডাঠ নকৰোঁ। ইয়াত দেখিছে বন্ধুসকল মোৰ আজি কুচিয়া মাছৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। যদি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক বন্ধুসকল মই আৰু অলপ সময়ৰ কাৰণে মই ঢাকনখন মাৰি দিম। এয়া মই ঢাকনখন মাৰি দিলোঁ। আহক বন্ধুসকল এয়া ঢাকনখন আঁতৰাই চাওঁ। এয়া দেখিছে মোৰ আজিৰ কুচিয়া মাছৰ ৰেচিপিটো ধুনীয়াকৈ উতল আহি আছে। ইতিমধ্যে মোৰ কুচিয়া মাছৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এয়া দেখিছে মই বেছি জোলো কৰা নাই, মই বেছি ডাঠো কৰা নাইকিয়া, মই মিডিয়াম চাইজত ৰাখি দিছোঁ। এয়া এতিয়া আহক মই গেছটো অফ কৰি দিওঁ। এয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ এখন থালত আজি কুচিয়া মাছৰ ৰেচিপিটো ধুনীয়াকৈ চাৰ্ভ কৰি লওঁ। আৰু বন্ধুসকল এয়া মই আজি কুচিয়া মাছৰ ৰেচিপিটো ধুনীয়াকৈ চাৰ্ভ কৰি লওঁ। এয়া বন্ধুসকল মোৰ আজিৰ এয়া কুচিয়া মাছৰ ৰেচিপিটো চাৰ্ভ কৰা হৈ গৈছে। মোৰ আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। যদি ভাল লাগিছে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই প্লিজ মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন, গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদসমূহ মোক দি যাব বুলি মই আশা কৰিলোঁ। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। আজিলৈ বাই বাই।